আমাৰ ঘৰৰ ওচৰৰে এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আমাৰ ঘৰত আহিছে, চাহ একাপ দিলো আৰু আহোঁতে ভালো লাগিছে। সকলোৱে বহুত মৰমো কৰে, বস্তু পাতি দিয়ে। আমাৰ ঘৰত আহিলেও আমি চাহ পানী খুৱাই খেদাওঁ। আপুনি ডাঙৰ এটা ভুল কৰি পেলালে চাহ এক কাপ দি পিনে মিয়া মানুহক। একাংকই আপোনাৰ ভিডিঅ'টো যদি চায় তেনেহ'লে আপোনাক বৰ বেয়া পাব, কিয়নো আপুনি খুজি আছে মিয়া মানুহৰ লগত মিলি জুলি চলিবৰ কাৰণে। একাংকৰ জ্বলি থাকিব যে মিয়া মানুহক কিয় ঘৰত চাহ দিয়ে। সেই একাংকক কৈ আছোঁ, আপোনালোকেও এনেকুৱা মিলি জুলি চলিবৰ কাৰণে চেষ্টা কৰক। আপোনালোকে কি ভাবি আছে মিয়া মানুহৰ লগত অত্যাচাৰী কৰিলে মিয়া মানুহ কি যাবগৈ অসম এৰি? কেতিয়াও নাযায়। আপোনালোকে যিমানে অত্যাচাৰী নকৰক, মিয়া মানুহকেইটা সেই অসমীয়াৰ ঘৰতে যাব কাম কৰিবৰ কাৰণে। আৰু যদি বিক খুজিব লগা হয় তথাপিও সেই অসমীয়াৰ ঘৰতে যাব বিক খুজিবৰ কাৰণে। আপোনালোকে পাৰিবনে সহিবৰ কাৰণে যে আপোনালোকৰ চকুৰ আগত মিয়া মানুহকেইটা বিক খুজিব আপোনালোকৰ ঘৰত গৈ? আপোনালোকে যদি সহিব নোৱাৰে তেনেহ'লে এক লগত মিলি জুলি চলক। আমি সকলোৱে এক দেশৰ মানুহ, এক লগত মিলি জুলি চলিব লাগিব।